my YouTube channel. আজি ভিডিওটো মই স্টার্ট কৰিছো কাৰণ আজি তাৰ বাৰ্থডে হয় তো হি এতিয়া কামলৈ গ'ল মই এতিয়া এই সব কামবোৰ সব যিবোৰ কাম পৰি আছে পিনে সেই ওপৰৰ সেইবোৰ সব মই এতিয়া চাফা কৰিব লাগিব তাৰপিছত আপোনালোকক লগ পাই আছো সো ষ্টে টিউন এতিয়া মই আপোনালোকক দেখুৱাম মই ডেকোৰেশ্যনৰ কাৰণে কি কি বস্তু আনিছো ফাৰ্ষ্ট অফ অল বেলুনছ আনিছিলো লাইটিং বেলুনছ আনিছিলো লাইটস ফেৰী লাইটস এইটো কি লাইটস বুলি কয় মই নাজানো যিবোৰ ফটোজ লগাব পাৰি যে এইটো হ'ল মেইন বস্তু একচুৱেলি এইটো নামটো হ'ল কেনোপি হয়তো সিমিলাৰ মচ্ছৰদানীয়ে হয় এইটো একচুৱেলি কিন্তু এইটো কেনোপি বুলি নাম দিছে কাৰণ ইয়াৰ ডিজাইনটো সাৰ্কুলাৰ মোশনত হয় আৰু এইটো ওপৰত এনেকে লগাই থব পাৰি মানে এতিয়া আমি বেলুন ফুলাব লৈছো খালি বেলুন ফুলাবলৈ মানে মোৰ মুখখন বিষাই আকৌ মই বান্ধিব নাজানো সেইটো কাৰণে এইগৰাকীক মাতি আনিছো মানে মোৰ ফ্ৰেণ্ড হয় খালি তাই বাহিৰত ৰ'দত বহি আছিল তাইক মই আকৌ মাতি লৈ আহিছো বোলো বেলুন মাৰিব জানো নে আকৌ বনাইছো তাইক চাই লৈছো তেতিয়াহে আহিছে বেলুন ফুলাই হৈ গ'ল মই মানে বেলুন ফুলালো মুখ চুখ বিষাই গ'লগে খালি এতিয়া বাকী মেম্বাৰ আৰু এজনী আহি গ'ল তাই মুনি তাৰপিছত তাই আহিলে তাই নাহালে মই এতিয়া বেণ্ড বাজি গ'লে কাৰণ মই বেলুন বান্ধিব নাজানো তো বান্ধি দিলে চব এইবোৰ তাৰপিছত বাকী ফটো এইটোতো বাৰু ময়ে কৰিলো বাকী আছে সো ষ্টে টিউন হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই ডিউটিৰ পৰা আহি পালোহি এতিয়া পাইছোহি মানে আৰু আজি মোৰ বাৰ্থডে য়েছ আজি মোৰ হেপী বাৰ্থডে মানে দেই ভিতৰত কিবা কিবি আয়োজন চলি আছে আৰু অকণমান চকমান গম পাওঁ ইমান গম নাপাওঁ তো আপোনালোকক দেখাম বলক তই দে থেংক ইউ তো আমাৰ আজি আয়োজন চলি আছে আণ্ডাৰ মে দেখাও নে চাব 1 2 3 ओ माय गॉड बाप रे इतना कुछ किसने किया ये सब तुमने किया তুমি কইলা বাহ কলে মামুলি মাৰিছে দেই এইটো ভাল লাগিছে আৰু এইটো মানে মই যি দেখিছো এটা লাইটিং চাইটিং য'ত লাগি আছে এইবোৰ ৰাতি ভাল লাগিব চাগে দেই এই কপি গৈছিলো ঢেকীয়াখোৱা এই কপি গৈছিলো ডিব্ৰুগড় এই কপি ক'ত গৈছিলো এই কপি এই কপি কাজিৰঙা যাওঁতে এই কপি গৈছিলো আমি নিমাতী এই কপি আমাৰ ঘৰৰ মুখৰ আগতে এই কপি আমাৰ গেটৰ মুখৰ আগত এই কপি গৈছিলো সেইদিনাখনি ৰাজাবাৰী পাৰ্কত ডিব্ৰুগড় ঠেঙাল মিউজিয়াম এটুকুৰা ক'ত এটুকুৰা হেৰিয়ত দেৱালত এটুকুৰা এই বাৰ্থডেত দেৱালত গৈছিলো এইটো আমাৰ ৰুমতে এইটো মই ৰুমতে এইটো ফিউজন এছিয়ানা যোৰহাট আৰু এইটো হৈ গ'ল ডিব্ৰুগড় তো আমি আকৌ পিছত লগ পাম 1 2 3 no. তো আমি গা চা ধুই আমি এতিয়া ৰেডি হৈ গ'লো তাৰপিছত আমাৰ এইটো ফুল জাগাত সি ওলালে আমি মানে যিখিনি কেক অৰ্ডাৰ দিছিলো আৰু যিখিনি মানে বস্তু আনিবলৈ আছে সেইখিনি আমি আনি লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই বাৰ্থডে গৈ ভাত দিলো চিঙৰাকে খাইছো মই খাই আছো চিঙৰা কিন্তু এই নাখায় বোলে মেকআপ গুচি যাব যে সেইটো কাৰণে নাখায় সেইকাৰণে মই খাই আছো বাইদেউ নাৰাজ হৈ আছে মানে যিটো অৰ্ডাৰ দিছিলে সেইটোকে খোৱা নাই মানে বেলেগ কি হৈ গ'ল মই কৈছিলো চকলেট ভেনিলা সেইটো ক্ৰীম মানে মিক্স আছে বুলি কৈছে খালি কেকটোৰ ওপৰত ডেকৰেশ্যনটো হোৱাইট আৰু অৰেঞ্জ দিছে তো গাইজ আমাৰ এতিয়া বাকী বস্তু চব লৈ হৈ গ'ল আৰু এতিয়া যাম ঘৰলৈ ন একচুৱেলি আমাৰ দুইটাই বাৰু পাব্লিকত ব্লগিং কৰিব পৰা হোৱাগৈ নাই দেই কিন্তু সঁচাকৈ কৈছোঁ একদম লাজ লাগে হা তুমি পাৰিবানে একদম লাজ লাগিছে মানে লাহে দিহে পাৰিম আৰু এতিয়া নোৱাৰো মানে দেই কেইদিনমানৰ পিছত পাৰিম লাহে যেতিয়ালৈকে বনাই থাকিম তেতিয়া তো গাইজ আমাৰ ডেকৰেশ্যন কমপ্লিট কৰি হৈ গ'ল এতিয়া আপোনালোকক আমি নাইটৰ ভিউটো দেখুৱাম প্ৰথমে লাইটবোৰ অন কৰি লওঁ তাৰপিছত যেতিয়া লাইটটো অফ কৰিম তেতিয়ালৈকে আপোনালোকে ভিউটো ভালকে দেখিব এয়া ঠাৰা
তো গাইজ আমাৰ এতিয়া কেক কটা হওক সকলোৱে খাই আছে চাহ এইপিনে আমাৰ খুৰীদেউ মৰমৰ তেওঁৰ ছোৱালী আৰু এইপিনে নতুনকে আহিছে ভণ্টি এজনী তাৰপৰা সেয়া আমাৰ চিন্তু ভাগৰ ৱাইফ যোনে লাজ কৰে যে চিন্তু আৰু সেয়া আমাৰ কি বুলি ক'ম সেয়া খুৰীদেউ আৰু খুৰী আৰু বৌ বা খুৰী কিবা এটা আৰু তেওঁৰ ল'ৰাটো এইটো লিটিক ভাই হাই কৈ দিয়া হাই হাই অ দিয়া থেংক ইউ মানে এই প্ৰথমতে গিফ্টটো দিলে মই ক'লো বোলো মোবাইলটো উলিয়াই ল'ম তাৰপিছত গিফ্টটো দিবা তাৰপৰা এতিয়া আকৌ তাই মোক দিছে বেছি এইজনী হয়নে জনম একদম কুকলে থাক দুইটাই কাজিয়া নালাগিবি আৰু একদম ফূৰ্তি ফাৰ্তাকে দুইটাই থাকিবি মই এয়া কামনা খালি গা চা ধুই চবতে কৈছো ধূপ এডালো নজ্বলালি তাৰ জন্মদিন বুলি আজি হ'ব এতিয়া লগাই দিম খুৱাই বোৱাই লৈ পেলাই जोर से बोल के लोगों को स्कीमें बता दे। সিহঁতি গাখীৰ চাহ খাইছে মই লাল চাহ খাইছো মই ঘৰত বনাই ইমান ধুনীয়াকে বনাও যদিও এইখিনি নিচিনা টেষ্টি না হোৱা মছলা লাগিছে নহয় মই দুকাপ খাইছো ইমান ধুনীয়া লাগিছে চাহকাপ খাই মানে মই দুবাৰ খুজি খাইছো টেষ্টি খাই বহুত ভাল লাগিছে অ থেংক ইউ তুমি কৈ দিয়া খাই ভাল লাগিছে কোৱা খাই ভাল অ আৰু মোহন খোৱাকো ভাল লাগিছে बड़ा हरामी हो बेटा। তো গাইজ এতিয়া মানে সকলোবোৰ গ'ল আৰু যোৱাৰ পিছত আমি চাহটো খাই লওঁ বুলি ভাবিছো কাৰণ চাহটো খোৱা নাছিলো যে চাহে খুৱাইছো আৰু এতিয়া মানে ইমানটো ক্ষমতা অহা নাই যে ইয়াতকে ডাঙৰ কিবা এটা কৰিব পাৰিম আৰু মই ইমানবোৰ এৰেঞ্জ কৰা নাই বাৰু গোটেইবোৰ এৰেঞ্জ এয়ে কৰিছে আপোনালোকে যদি সোধে যে মোক বাৰ্থডেত মানুহজনীয়েনো কি দিলে সেইটো এটা বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয়নে নহয় তো মোক বাৰ্থডেত মানুহজনীয়ে দিলে এইটো য়েছ এইটো মানে এইটো মোৰ বহুত মৰমৰ হয় দেই মই এনেকুৱা বস্তু এটা পিন্ধিবলৈ বহুত মন গৈ আছিলে এইটো দিলে আৰু তাৰ ভিতৰত আছে এটা আৰু এটা আছে এইটো দেখিছেনে ভাল লাগিছে নাই আৰু এইবোৰ গিফ্ট দিছে মোক এইবোৰ চব গিফ্ট এইবোৰ চবতো মোৰেই হয় না এইটো মই এইবোৰ চব ময়ে হয় মানে এইটো এটা গিফ্ট এইটো যে গিফ্ট দেখিছে যে এইটো কিন্তু নৰ্মেল গিফ্ট নহয় দেই মই কেলে কৈছো কাৰণ এইটো চাওক এইটো গিফ্টটো যে দেখিছে এইটো আপুনি এনেকে খুলিব লাগিব এইটো ইয়াচোন আমাৰ ফটো ওলাইছে দেখিছেনে এইটো মই দেই আৰু এইটো আমাৰ মোৰ মানুহজনী দেই এইটো চাওক এইটো ভাল লাগিছে নে নাই এইটো কিন্তু মই বহুত ভাল পাইছো গিফ্ট মানে কি মানে ডাঙৰ হওক হ'ব কোনো মতলব নাই মৰমটো মেইন হয়নে নহয় আশীৰ্বাদটো মেইন তো চবতছে মোৰ ভাল লাগিছে এইটো য়েছ ভাল লাগিছে এইটো কি চিন মইতো বাইকৰ চাবি লগত লগাই থৈ দিছো মই মোৰ হাজবেণ্ডক বাৰ্থডে বুলি মানে বহুতখিনি কথা কম বুলি ভাবিছিলো মনৰ কথা সি মোক এতিয়া নিজে কৈ আছে যে বোলে মোক আজি একো এটা নকলা ন ভালকে একো এটা কথা নকলা ন বোলে মৰমৰ কথা কিবা এটা কোৱাচোন বোলে এনেকে বুলি কৈছে দেই মইনো কেনেকে কম সেইটো মোৰ লাজ লাগিছে মই মানে ষ্টাৰ্টিঙত যেতিয়া ভিডিঅ' বনোৱা নাছিলো মই এতিয়া প্ৰিপেয়াৰ হৈ আছিলো হা যে মই বোলো কিবা কিবি এটা কম তাক বোলো অকলে অকলে বহি লৈ পিনি বোলো ধুনীয়াকে কিছুমান কথা কম সি যেনেকে লাষ্ট টাইম মোৰ বাৰ্থডে দিনা চিঠি লিখি দিছিলে কেতিয়াবা সময় পেলাই আপোনালোকক দেখুৱাম সেইটো তাৰপিছত মই ভাবিছিলো অকলে অকলে বহিম সেই টেবুলখনতে তাৰপিছত তাৰ কাৰণে বোলো কিবা কিবি কম মানে মনৰ কথাবোৰ হা কিন্তু তাৰপিছত দেখিলো ডেকৰেশ্যন কৰি 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 সেইবোৰ পাহৰিয়ে থাকিলো কেতিয়াবা পাহৰি থাকিলো সিমানেই समा उठे ही खलो जबी तेरा मेरा प्यार देख चन फुले पत्तना दे हो जबी গাইজ মানে মই নাচিব নাজানো দেই আৰু এনেই জোৰ জবৰদস্তি ক'লে বোলে নাচিব লাগিব
এনেই কি কৈছো হাজবেণ্ডৰ বাৰ্থডে বুলি অলপ য়েছ মানে মই নাচিব নাজানো কিন্তু এনেই যেতিয়ালৈকে জীয়াই আছো এনেকে ফূৰ্তি কৰি থাকিব লাগে হয় নাই তো গাইজ এতিয়া আমাৰ ডিনাৰত আছে এইকেইটা আপোনাৰ এইটো গ্ৰিল চিকেন এইটো ফ্ৰাইড চিকেন এইটো ফিছ আৰু এইটো প্ৰন আৰু এইটো বাৰ্গাৰ য়েছ আৰু এইও একে আছে আৰু লগতে আছে পেপচি আৰু এইপিনে আছে ফ্ৰেঞ্চ ফ্ৰাইজ আৰু এইপিনে আছে চচ তো গাইজ আমাৰ খানা পিনা খাই হৈ গ'ল আৰু ভিডিঅ'টো বেছি দীঘল নকৰো আৰু ইমানতে সামৰণি মাৰিছো যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আপুনি নতুন আহিছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব য়েছ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু আমি এইটো এনেই কোৱা নাই দেই সঁচাই কৈছো যদি আপুনি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু যদি আপুনি আমাৰ ভিডিঅ' আগৰ পৰা চাই থাকে তেন্তে এটা হ'লেও লাইক কৰিব আৰু এটা মৰম লগা কমেণ্ট কৰিব আমাৰ দুটালে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই কি বুলি ক'ম যেনেকুৱা নাহাঁহিবা চিৰিয়াছকৈ কেমেৰালৈ চাই কোৱা তেতিয়া হাঁহি নুঠে কথাবোৰ মনতে পৰিল তো গাইজ এনেকৈ কোৱা তো গাইজ আমাৰ ডেকোৰেশ্যন কমপ্লিট কৰি হৈ গ'ল